এতিয়া আমি মেচিনটো যোগাৰ কৰি লওঁ, মানে ফিটিং কৰি লওঁ। তাৰপিছত যাওঁ আৰু ইয়াত এনেকৈ লগাবলগীয়া হয়। হেল্ল' গাইজ, গুড মৰ্ণিং। আমি আহি পাই গ'লোঁ কামৰ জেগাত। এয়া চাওক, আমি যাম ইফালে। এইটো এটা ৰাস্তা, এইটো এটা ৰাস্তা আৰু এটা ৰাস্তা। এতিয়া আমি ঘোঁৰা আনিব গৈ আছোঁ। ঘোঁৰাটো আছে এইটো ছাইডত, বেছি দূৰত নহয়। ঘোঁৰাটো লৈ যায় কামটো ষ্টাৰ্ট কৰিম এতিয়া। মই আপোনালোকক দৃশ্যটো দেখাই দিছোঁ। এইটো হৈছে নামঘৰ, মানে বাংলাৰ ভিতৰত অফিচাৰ কলনীৰ ভিতৰত নামঘৰ হয় এইটো। ইয়াতে ৰাস কিবা কিবি হৈ থাকে মানে ইয়াত। আৰু ইয়াত গছ গছনি ঢেৰ আছে। আৰু আমিও গৈ আছোঁ লাহে লাহে, ৰাতিপুৱাৰ সময় কামটো আৰম্ভ কৰিম ইয়াৰ পিছত। ঘোঁৰাটো আনি আমি এইখিনি পালোঁগৈ, সেইটো ঘোঁৰা। তাৰপিছত এইফালে যাম, এইটো চাইডত যাম, অলপ দূৰ আছে, সেইফালে যামগৈ ঘোঁৰাটো লৈ কিনে। গাইজ, ঘোঁৰাটো আনি আৰু অলপ কাষ চাপিলোঁ। সেই তাত পষ্ট এটা দেখিছে না, ৰাউণ্ড দি কিনে পষ্ট আছে, সেইখিনিতে যাম। আৰু ঘোঁৰাটো হৈছে ইয়াত, এই কণো আহি পাইছে। মানে অলপ ৰেষ্ট কৰি আনিব লাগে, কাৰণ অলপ হেভি আছে না ঘোঁৰাটো, একেবাৰে দাঙি লৈ আহিব নোৱাৰি। এতিয়া 56 কৰৰো আহি পালে, আমি অলপ ৰেষ্ট লৈ থাকোঁতে এইটো চাওক, সি আহি পাইছে। আৰু তাৰ হাতত ঢেৰ বজাৰ কিবা কিবা দিছে। क्या लाए भाई? फूल है और चीनी है प्याज है लहसुन है। क्या करेगा अब इसका? ये सब मैडम के लिए है। अभी ये क्या मीट वगैरह बनाएगा क्या? नहीं, मीट मसाला भेज है। भेज है क्या? चलो चलो ठीक है भाई, हाँ। সিও যাব এতিয়া, আমিও যাম। আমি আহি পাই গ'লোঁ ঘোঁৰাটো লৈ জেগাত। এইটো চাওক, সেইখিনিৰ পৰা এনে কৰি আৰম্ভ কৰিম, সেইফালে আকৌ এইফালে যাম। গাইজ, এতিয়া আমি মেচিনটো যোগাৰ কৰি লওঁ, মানে ফিটিং কৰি লওঁ। তাৰপিছত যাওঁ আৰু ইয়াত এনেকৈ লগাবলগীয়া হয়। এটা ইয়াত এনেকৈ লগালোঁ। আৰু এইটো হৈছে কভাৰটো খুলি ল'ব লাগে। এইটো খুলি ল'লোঁ। এইকেইটা মানে লৈ নাযাওঁ, এইকেইটা থৈ যাওঁ ইয়াত, কাৰণ বাহিৰত লৈ ঘূৰি ফুৰাটো ভাল নালাগে। আৰু এইটো আমাৰ মেচিন চালু হৈ গ'ল, চব মেচিন চালু হৈ গ'ল। তেতিয়াহ'লে আমি এইটো লৈ যাওঁ। ভগৱানৰ নাম লৈ দিনটোৰ কাৰণে কামটো আৰম্ভ কৰি দিলোঁ আমি। গাইজ, আপোনালোকক এটা গছ দেখাওঁ, আপোনালোকে যদি জানে বা চিনি পায় তেতিয়াহ'লে কমেণ্টত ক'বচোন। এইটো দেখিছে না, এইটো একদম কলগছৰ লেখীয়া, আৰু পাতটো কলপাতৰ লেখীয়া, কিন্তু কলগছ নহয় এইটো। দেখিছে না, কি আচৰিত। মই বহুতবাৰ দেখিছোঁ ইয়াতে, কিন্তু নামটো গম পোৱা নাই। আৰু কলৰ লেখীয়া, আমাৰ কল ফুল যে ফুলে তেনেকুৱা নহয়, ৰঙা ৰঙা কল ফুল ফুলে। কি গছ হয়, যদি আপোনালোকে জানে কমেণ্টত জনাবচোন। গাইজ, আপোনালোকক বস্তু এটা দেখাওঁ, মানে মই আগতো দেখাইছোঁ ভিডিঅ'ত। এই দেখিছে না, এই কাউৰীটো, মানে তাহাঁতৰ ঠাণ্ডাত সম্ভৱ বেমাৰ হয় নেকি, উৰা মানে নুৰে। মই ইমান কাষত আছোঁ, ই উৰি যোৱা নাই, মানে তাহাঁতৰ ঠাণ্ডাত মানে ছাৰ্ভাইভ কৰিব নোৱাৰে যেন পাইছোঁ। এইটো দেখিছে না, ইমান কাষত গৈছোঁ। মানে এইটো বাংলাৰ যিটো ৰেলিং থাকে না বাৰাণ্ডা, তাতে মানে ই বহি আছে। মানে ভয় কৰা নাই আৰু, সম্ভৱ ইয়াৰ গাটো ভাল লগা নাই নেকি। দেখিছে না কেনে বহি আছে। আৰু মই অথনিৰ পৰা লক্ষ্য কৰি আছোঁ, মই ভাবিছোঁ একো হোৱা নাই, ই আহি বহিছে নেকি, কিন্তু কাষত গৈ চাইছোঁ কাউৰীটো মানে উৰি যোৱা নাই মানে। আৰু ঠাণ্ডাত মই বহুতকেইটা কাউৰী মৰা দেখিছোঁ, বেলেগ বাংলাতো বহুত কাউৰী মৰা দেখিছোঁ। মানে বেলেগ চৰাই ইমান দেখা নাই, কিন্তু কাউৰী বহুত দেখিছোঁ। বাহিৰৰ ছাইডটো এইখিনি কাটিলে শেষ হ'বগৈ। তাৰপিছত আমি এতিয়া চাহ খাব যাম। চাহ খাই আহি আমি ভিতৰ ছাইডটোও কাটিম, বেছি নাই বাৰু। গাইজ, এতিয়া আমাৰ চাহ খোৱাৰ ব্ৰেক টাইম হয়। অনুপমেটো খালে বাৰু। এতিয়া ই ইয়াত আহি কিনে এই কৰ্দৈ টেঙা ছিঙিছে। চাওক কিমান তলত লাগিছে, এইকেইটা চব কৰ্দৈ। দেখিছে না কেনেকৈ লাগিছে। ই হেনো ঘৰত লৈ যায়, মানে গছটো ইমান তলত, মানে ইমান সৰু,
বেছি ওখ নহয় এইকেইটা চাওক সেইফালেও লাগি আছে দেখিছে না ইয়াত কিন্তু বৰ ভালকৈ লাগিছে দেখিছে না গাইছ গাইছ এইটো হৈছে অফিচাৰ কলনীৰ ভিতৰত অফিচাৰবিলাকৰ যিটো বাংলাৰ ভিতৰৰ দৃশ্য আৰু ইয়াত মালি দাদাই ঘাঁহবোৰৰ মাজত বেলেগ বনৰীয়া ঘাঁহ লাগে নহয় সেইবোৰ উঠাই আছে আৰু এয়া হৈছে অফিচাৰ কলনীৰ ভিতৰত অফিচাৰবিলাকৰ যিটো ধুনীয়া বাংলা এই বাংলাৰ ভিতৰৰ যিটো দৃশ্য চাওকচোন কিমান চাফা কিমান ধুনীয়া আৰু এই মানুহজনে বৰ চাফাকৈ ৰাখে বাংলাৰ ভিতৰখন আৰু আমাৰো কাম বাকী আছে সেইটো কৰিম তো গাইজ আমাৰ কাম ইয়াতে শেষ এতিয়া আমি যাওঁ ঘৰত এইটো চাই লওক তো আমি যাওঁ তেতিয়াহ'লে মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তেতিয়াহ'লে লগ পাম আৰু এটা নতুন ব্লগত বাই